Hello guys, আজি কিছুদিন আগতে মই ভিডিও এটা বনাই ফেলাই কৈছিলো যে কৰোনা ভাইৰাছটো যেহেতু অলপমান পুৰাণ হ'ল গতিকে ই ইয়াৰ কিছুমান চিমটম কিছুমান ক্ষমতা অলপ চেঞ্জ কৰি লৈছে প্ৰথম অৱস্থাত যেটা কাবাৰ কৰোনা ভাইৰাছ হৈছিল তেতিয়া তেওঁ ধৰক সৰ্দি জ্বৰ কাহ বা হেনেন ধৰণৰ বস্তুবিলাক নৰ্মেল আছিল বা ধৰক কৰোনা ভাইৰাছটো সংস্পৰ্শৰ মাধ্যমেৰে বিয়পে বুলি আমি সবে ভাবি আছিলো যেটো সম্পূৰ্ণৰূপে সঁচা কিন্তু বৰ্তমান কৰোনা ভাইৰাছটো যেহেতু অলপমান পুৰাণ হ'ল গতিকে ই গম পাইছে যে মানুহবিলাকে দেখোন হেণ্ড চেনিটাইজাৰ পিপিই কিট এগলাখান ইউজ কৰে গতিকে কৰোনা ভাইৰাছে নিজক অলপ চেঞ্জ কৰি লৈছে যেটো শুনি ফেলে আপোনালোক সবে আচৰিত হৈ পৰিব বৰ্তমান 32 খান ডাঙৰ ডাঙৰ দেশৰ বিজ্ঞানীকে মানে কৰোনা ভাইৰাছৰ ওপৰত ৰিচাৰ্চ কৰি ফেলে উলাইছে যে কৰোনা ভাইৰাছ বতাহত বিয়পি থাকিব পাৰে ইটা চাব সহজ ভাষাত যদি কওঁ প্ৰথম অৱস্থাত এটোও কৰোনা ভাইৰাছ দুয়োটাৰে ওজন বেছি মাটি ফৰি গৈছে কিন্তু বৰ্তমান সময় এনেকুৱা এটা কৰোনা ভাইৰাছটো ইনকে মডিফাই হৈছে এটোও কৰোনা ভাইৰাছ আৰু এটোও কৰোনা ভাইৰাছ গতিকে ইয়াৰ ওজন বেছি ই ফৰি পৰিব ইয়াৰ ওজন কম ই কিছু সময় গিলে মাটি মানে ফাহি থাকিব ইটা ধৰক মোৰ আজি কোভিড-19 ধৰক ধৰি লওক মই ইনফেক্টেড আৰু মই বজাৰত গেলি গেছো ইটা আপোনালোকেতো সবে দেখাই পাইছে যে বজাৰত কিনকে ধৰক উৰুকাৰ দৰে পৰিৱেশ এটা হৈ আছে আৰু বজাৰৰ মাজত যাই ফেলে যদি মই হাক্সি মাৰি দেও মোৰ নাকেদি যোনবিলাক ড্ৰপলেট ওলব মানে নাকেদি যিবিলাক হেন ওলব সেইবিলাক ড্ৰপলেট বুলি কয় সেই ড্ৰপলেটবিলাক অলপ লগ মানুহবিলাকে সাইড দি নেদে নৰ্মেলি মোৰ কাষেদি আহ যোৱা কৰি থাকিব আৰু মোৰ নাকেদি অলপ ড্ৰপলেটে মোৰ কাষেদি যোৱা যিকোনো মানুহজনক অতি সহজে ইনফেক্টেড কৰিব কাৰণ ই বতাহত কিছু সময় গিলে ফাহি থাকিবও পাৰে কৰোনা ভাইৰাছৰ টেকনিকেলি মাৰিয়া ভানকাৰাভাৱে এটা বস্তু ৰিচাৰ্চ কৰি ফেলে কৈছে যে বৰ্তমান এনেকুৱা এটা ভয়ংকৰ পৰিস্থিতি য'ত কৰোনা ভাইৰাছ অতি সহজে বতাহত বিয়পি থাকিব পাৰে আৰু বৰ্তমান 239 জন ডাঙৰ সাইণ্টিষ্টে এই বস্তুটো ৰিচাৰ্চ কৰি উলাইছে যাক ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে সম্পূৰ্ণৰূপে স্বীকৃতি দিছে যি এই তথ্য মানে সম্পূৰ্ণৰূপে মিছা নহয় যি তথ্যই সবকে আচৰিত কৰি তুলিছে গতিকে ময়ো আচৰিত হৈ পৰিছোঁ আৰু আপুনিও আচৰিত হৈ পৰাটো উচিত গতিকে মই যদি এই ভিডিঅ'টো ভাল পালাক বা যদি ভাল লাগিল তেতিয়াহ'লে লাইক কৰক শ্বেয়াৰ কৰক চেনেলটো যদি তেগলি ছাবস্ক্ৰাইব কৰাই নাই ডেফিনেটলি কৰক কাৰণ মাজে মাজে এনেকুৱা ইউনিক ইণ্টাৰেষ্টিং ইনফৰমেশ্যন মই আপোনালোকৰ কাৰণে এইটো চেনেলত আনিব ট্ৰাই কৰি থাকিম চ' থেংক ইউ ছ' মাছ গাইজ টেক কেয়াৰ লাভ ইউ অল